অমৃতৰ নিচিনা হয় ঘৰত এনেকে নাখাওঁ দাইল চট দিলো ফুটা নাও পানী সোমাই শাকুত উঠি চট দিলো 35,000 মেগী নহয় শুটিংও ভাল লাগিছে মেগী বৰষুণ এৰিলে এতিয়া পুনৰ যাওঁ যুদ্ধলে এৰিলে গতিকে এতিয়া আকৌ আৰম্ভ কৰা আৰু শ্বুটিং গতিকে বলক আপোনালোককো দেখাই আছো খাবল নোপোৱা আছে নেকি মই আছো খাবল নোপোৱা খাবল নোপোৱা আমাৰো আছে বৰষুণ গ'ল ৰ'দ আহিল আকৌ ৰ'দ গ'ল এতিয়া ভালেই বতৰ ৰ'দো নাই বৰষুণো নাই খুব ধুনীয়া আমাৰ শ্বুটিং আকৌ আৰম্ভ চলি আছে আকৌ কষ্টিউম চেঞ্জ কৰিলোঁ এতিয়া আকৌ হ'ব তাতে দেখাই আছোঁ আৰু গতিকে চাই থাকক Searching for a longer day. People feeling like the light has just come. আমি শ্বুটিং কৰি আছোঁ আপোনালোকক দেখালোঁ আৰু কোন কোন আছে মই দেখাম বুলি কৈছিলোঁ আপোনালোকৰ সকলোৰে মৰমৰ জনপ্ৰিয় আমাৰ চৰ্দাৰ অৰুণ হাজৰিকা দাদা চবেই চিনি পায়ে আৰু দাদাও আছে দাদাৰ লগত আজি আকৌ 3 নম্বৰটো কাম ভাল লাগিছে কৰি কামটোৰ লোকেশ্যন বৰ ধুনীয়া গানৰ কথাখিনিৰ লগত লোকেশ্যনটো বহুত মানে মিল থকা নিচিনা লাগিছে ভালেই লাগিছে বেক চাইডে কি ধুনীয়া লাগিছে গতিকে দেখাম দাদাই শ্বট দিলে দুটামান আৰু আছে কি কি কৰে দেখাম গোটেইখিনি গতিকে চাই থাকিব পিছত ভিডিঅ'টো চাব গানটো যেতিয়া ৰিলিজ হ'ব বতৰ বেয়া আছিল যদিও এতিয়া ভাল হ'লগৈ আৰু আমাৰ শ্বুটিং চলি আছে সেইফালে এতিয়া ছিংগাৰ পাৰ্ট হৈ আছে গতিকে ফ্ৰী হৈ আছোঁ আৰু ইয়াত আমাৰ ছিংগাৰৰ ভাগিনীক হয় নাই ইহঁতে আহিছে এইও এক্টিং কৰিছে আৰু ইহঁতে খুব ধুনীয়া খেল এটা খেলি আছে খেলটোৰ নামটো শাক 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 দুইটাই ঘৰ ঘৰ শাক শাক খেলটো কেনেকুৱা বাৰু কোৱাচোন ঘৰ আমাৰ ঘৰ হয় আৰু তাতে শাক চাক আনিব লাগে এটা বেপাৰী থাকে যেনেকৈ দাদা বেপাৰী হয় আৰু মই ঘৰত থাকোঁ আৰু শাকবোৰ দিয়েহি আৰু পইচা দিওঁ এইটো নতুন খেল মই শিকিলোঁ আপোনালোকক খেলিব শাক শাক আৰু আমাৰ খেলি থাকে সিহঁতে খেলক আমিও শ্বুটিং কৰোঁ আৰু কি কি হৈছে গোটেইখিনি দেখাম গতিকে কিপ ৱাচিং এয়া আমাৰ আজি আপোনালোকৰ মৰমৰ আমাৰ বিমল দা কিন্তু আজি হেৰি হৈছে আমাৰ শ্বুটিং চলি আছে বাৰু বিমল দাৰ আজি মানে মনটো খুব বেয়া বাৰু একো নাই তাই ভালেই ভালৰ কাৰণেই বেয়া একো নহয়
ৰাতিপুৱা বিমলা একাউণ্টৰ পৰা বহুত পইচা কাটি দিলে কাটিলে যদিও তাৰে জমা হৈছে বাৰু তাৰ তাতে জমা হৈছে সেইকাৰণে দুখ কৰি লাভ নাই 35,000 দুখ কৰি লাভ নাই গতিকে আজি অলপ মনটো বেয়া বিমলা চলি আছে এতিয়া আমাৰ মেগী ব্ৰেক মেগীটো খাই লওঁ খোৱাৰ পিছত আকৌ চিঙি ব্লগে চলি আছে দেখোন মেগীটো খাই লওঁ খাই আকৌ শ্বট আছে বতৰটো ভালেই বাৰু এতিয়া গতিকে আকৌ শ্বুট কৰিবলৈ যাম এয়া মেগী খাই আছো এতিয়া আৰু এয়া হিৰইন আজিৰ নমস্কাৰ আমি আগতেও কাম কৰিছো একেলগে মুকুতা আখৰ বুলি গানটো যিসকলে চাই চাই গম পাব মন্টুমণি দা আৰু ঋতুপৰ্ণাই গাইছিলে আকৌ 2 বছৰ মূৰত এইটো গান গতিকে একেলগে শ্বুটিং কৰি আছো আৰু আপোনালোকক দেখাই আছো শ্বুটিং কেনেদৰে হৈ আছে আৰু কোনটো লোকেশ্যনত কেনেকুৱা লোকেশ্যন কোন কোন আছে গোটেইখিনি দেখাইছো গতিকে কেনেকুৱা লাগিছে মজা বহুত ভাল লাগিছে মানে ভাল লাগিছে মেগীটো ভাল লাগিছে নেকি মেগী নহয় শ্বুটিঙো ভাল লাগিছে মেগীটো জ্বলাই পুৰা জ্বলা চাই থাকিব এখেতৰ চেনেলটো চাই থাকিব আৰু লগতে মোৰ চেনেলটোৰ নাম হৈছে ৰিংকিছ লাইফষ্টাইল চাব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু চাব মোৰ খুব ইণ্টাৰেষ্টিং ভিডিঅ' কিবা বনাই থাকে বনাওঁ কিবা কিবি আৰু আশা কৰোঁ ভাল পাব বুলি আপোনালোকে আৰু আছে এতিয়া বতৰো ভাল হৈ আহিছে পুৰা ৰ'দ ওলাই গ'ল মোৰ শ্বুটিং এতিয়াও বহুত বাকী আছে গতিকে দেখাম আৰু কি কি ঘটনা হয় গোটেইখিনি দেখাম গতিকে চাই থাকক আৰু বেলেগ কিবা দেখুৱাৰ আগত মই এইখিনি খাই শেষ কৰি লওঁ তাৰপিছত আকৌ পুনৰ আহি আছোঁ নাৱত বহিলোঁ কিন্তু চাওক নাওখনত পানী ফুল হৈ আহি আছে পানী ফুল হ'লেই হ'ল আৰু ইয়াত কিন্তু ভাল লাগিছে জেগাটো নদীৰ মাজত পানীৰ মাজত অকলে বঠাও নাই সেইডাল আছে এইয়া ড্ৰোন চলিছে ড্ৰোন শ্বট গাঁও দেখাই আছোঁ গতিকে চাই থাকক কি কি হয় গোটেইখিনি দেখাই আছোঁ এখন নাও শ্বট দিলোঁ ফুটা নাও পানী সোমাই থাকে বে হৈ গ'ল দি শ্বুটিং চলি আছে এতিয়া আমি অথনি ইয়াৰ আগত য'ত শ্বুটিং কৰিছিলোঁ তাৰ পৰা অলপ আগলৈ সোমাই আহিলোঁ মানে গাঁৱৰ ভিতৰলৈ সোমাই আহিছোঁ সোমাই আহি কিবা ঘৰৰ ছিকুৱেঞ্চ এটা আছে সেইকাৰণে এতিয়া ঘৰত শ্বুটিং হৈ আছে আমাৰ তাত শ্বট চলি আছে মানে কৰিঅ'গ্ৰাফাৰ তাত আছে আৰু আমি আহিছোঁ এতিয়া এডভেঞ্চ চাওক তাত শ্বট লৈ আছে অৰুণাহাটৰ এতিয়া ইয়াত মই আৰু অকল আমাৰ ড্ৰোন অপাৰেটৰ মই শ্বট দিম আৰু ড্ৰোন অপাৰেটৰে ল'ব অকল আমি দুজন চাওক মই আৰু তেওঁ মই যাম এতিয়া এডাল সাকুৱেদি কেতিয়া যাওঁ